জুৱাইবৰ সমূহ দৰ্শকক স্বাগতম জনাই আগবঢ়াইছোঁ দিনটোৰ কেইটামান শিৰোনামা। যোৱাকালি বিধানসভাত লেখানুদান দাখিল কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীসকলক স্কুটি বিতৰণৰ কথা উল্লেখ কৰি কয় যে বৰ্তমানলৈকে 23,245 গৰাকী ছাত্ৰীয়ে স্কুটি লাভ কৰিছে আৰু আগন্তুক আন 15,000 ছাত্ৰীয়ে স্কুটি লাভ কৰিব। এতিয়াৰে পৰা মাহেকত 3,000 টকাকৈ পাব এইসকল মহিলাই। 4টা সম্প্ৰদায়লৈ 500 কোটি টকাৰ পেকেজ। সদনত লেখানুদান দাখিল কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সদনত 2021-ৰ 1 এপ্ৰিলৰ পৰা 30 ছেপ্টেম্বৰ পৰ্যন্ত মুঠ 6 মাহৰ বাবে 60,784.03 কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আঁচনিসমূহৰ খতিয়ান দাঙি ধৰিলে মন্ত্ৰীগৰাকীয়ে। চিৰাং জিলাৰ মানস ৰাষ্ট্ৰীয় উদ্যানত বৃহস্পতিবাৰে আৰক্ষী আৰু CRPFৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ। আৰক্ষীৰ দলটোৱে 2টা AK-47 ৰাইফল, এটা M20 পিষ্টল আৰু 56 জাই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মাৰ্চৰ পৰা অসমত আৰম্ভ হ'ব বিদ্যুৎ চালিত যাত্ৰীবাহী ৰেলৰ চলাচল। দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো শীঘ্ৰে বিদ্যুৎ চালিত ৰেল সেৱা আৰম্ভ হ'ব বুলি উত্তৰ-পূব সীমান্ত ৰেলৱে প্ৰকাশ কৰিছে। বিমান যাত্ৰীসকলৰ বাবে এটি দুখবৰ। এতিয়াৰে পৰা ব্যয়বহুল হৈ পৰিব বিমান যাত্ৰা। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে বৃহস্পতিবাৰে সকলো ব্ৰেণ্ডৰ বিমান ভাড়া বৃদ্ধি কৰে। এই পদক্ষেপে বৰ্তমান লোকচানৰ সন্মুখীন হৈ থকা এয়াৰলাইনসমূহক সকাহ দিব যদিও 31 মাৰ্চলৈ বিমান যাত্ৰীসকলৰ খৰচ বৃদ্ধি কৰিব। অসমৰ ক্ৰীড়া জগতৰ বাবে এটা ভাল খবৰ। আগন্তুক IPLৰ নিলামত স্থান লাভ কৰিছে অসমৰ আৰু দুগৰাকী ক্ৰিকেটাৰ ক্ৰমে সাহিল জৈন আৰু পেচ বলাৰ ৰাজাকুদ্দিন আহমেদে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বৰ্তমানলৈ 1,000 কোটিৰো অধিক অৰ্থ সাহায্য সংগ্ৰহ। শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ এগৰাকী সদস্যই এই কথা প্ৰকাশ কৰে। এইখিনিয়ে আছিল আজিৰ দিনটোৰ খবৰ। ধন্যবাদ।